जय जय राम जय श्री राम। নমস্কাৰ বন্ধুসকল, আজি এটা শুভ মুহূৰ্ত। যিসকল মোৰ শুভাকাংক্ষী অৰ্থাৎ আজি মোৰ পাৰ্লাৰখনৰ বাৰ্থডে জন্মদিন, গতিকে সেইবাবে ভগৱানৰ ওচৰত শৰাই এভাগ আগবঢ়াইছোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই এনেধৰণে সুস্বাস্থ্যৱান হৈ আগলৈ আগুৱাই যাব পাৰোঁ। আৰু মোৰ এই পাৰ্লাৰখনৰ জন্ম হৈছিল 2005 চনত, আৰু 2005 চনত মই আঁকোৱালি লৈছিলোঁ এই চিজাৰখন কেঁচিখন, আৰু সেই কেঁচি দিয়ে আজি আহি 2024 চনত ভৰি দিলোঁ। এটা ভাল কথা, মই টিহুত 2014 চনত আহিছিলোঁ, আৰু তাৰ আগত বেলেগত মই কাম কৰিছিলোঁ। আৰু টিহুত 2014 চনত আহি 2014 চনত এই ঘৰটোতে টিহু টাউনৰ SBI ওচৰত বিউটি জ'ন নামে মই নামাকৰণ কৰি এই ঘৰটোত মই পাৰ্লাৰখন চলাই আছোঁ 2014 চনত, আৰু আজি 2024ত ভৰি দিলোঁ। গতিকে আপোনালোকে নিশ্চয় গম পালে টিহুতো মোৰ মানে এতিয়া 10 বছৰ পাৰ হ'ল, আৰু এই 11 বছৰত অহাকালি ভৰি দিম। গতিকে এনেকৈ মোৰ অৰ্থাৎ এই কেঁচিখন লোৱা জীৱন আহি আছে। গতিকে আপোনালোকে আশীৰ্বাদ কৰক, এখেতসকলেও আছে, এখেতসকলে মোক আশীৰ্বাদ কৰিব যাতে মই সুস্বাস্থ্যৱান হৈ আগলৈ আগুৱাই যাব পাৰোঁ। এইখিনিয়ে আপোনালোকৰ ওচৰত, আৰু সুন্দৰ মই মানে আপোনালোকৰ সহায় পাইছোঁ, সহযোগ পাইছোঁ, ভাল লাগিছে আপোনালোকে আঁকোৱালি লোৱাৰ বাবে। ধন্যবাদ। বিশ্বকৰ্মাৰ লগতে জড়িত হৈ আছোঁ তেনেকুৱা নহয়, যিহেতুকে আজি সৰস্বতী পূজাৰ দিনা মোৰ বাৰ্থডে অৰ্থাৎ পাৰ্লাৰখনৰ বাৰ্থডে হ'ল। গতিকে সৰস্বতী মায়েও আমাক বিদ্যা দিয়ক বেলেগ ধৰণৰ। গতিকে এইখিনিও সৰস্বতী মাৰ ওচৰত, যিহেতুকে আজি সৰস্বতী পূজা, তেওঁক আমি শ্ৰদ্ধা কৰিছোঁ। গতিকে তেওঁ এক্সট্ৰাকৈ আমাক আৰু সুন্দৰ বুদ্ধি বিকাশ কৰক, বিদ্যা দিয়ক। ভগৱানৰ ওচৰত মূৰ দোৱালোঁ, আৰু এতিয়া আমি প্ৰসাদ বিতৰণ কৰিম। আৰু প্ৰসাদ বিতৰণ অৰ্থাৎ শৰাইভাগ ভক্তজনক দি আজিৰ এই অনুষ্ঠানটো, বাৰ্থডে অনুষ্ঠানটো ইয়াতে আমি শেষ কৰিম। ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ, আৰু এই দুজনী হৈছে মোৰ ষ্টুডেণ্ট হয়। গতিকে যদি আপোনালোকৰ মানে বাৰ্থডেৰ, মোৰ বিউটি পাৰ্লাৰৰ বাৰ্থডেৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোক আশীৰ্বাদ কৰি যাব। আজিলৈ এৰিছোঁ।